নমস্কাৰ আপোনালোক সকলোকে মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ মাজত এটা ৰেচিপি লৈ আহিছোঁ। পচলা, শুকান মাছ, খাৰ আৰু আদাৰে কেনেকৈ একেলগে বনাব পাৰি তেল নোহোৱাকৈ, তাকে আপোনালোকৰ মাজত লৈ আহিছোঁ। আহকচোন ভিডিঅ'টো চাওঁ। এইখিনি মই খাৰ লৈছোঁ, তাৰপিছত এইখিনি পচলা কুটি লৈছোঁ, তাৰপিছত এইখিনি আদা আৰু এয়া শুকান মাছ। এয়া বানপানীত ধৰা মাছ আৰু আমি শুকুৱাই থৈছিলোঁ। এতিয়া আমি যিহেতু বৰষুণো শেষ, তাৰপিছত বানপানীও শেষ, মাছো শেষ, এতিয়া আমি এনেকৈ শুকান মাছেৰে খাম আৰু বনাই পেলাই। আহকচোন ভিডিঅ'টো চাওঁ। এনেকৈ মই গোটেইখিনি বস্তুৱে এখন কাঁহীত লৈ লৈছোঁ। এয়া খাৰ হয়, এইখিনি পচলা, শুকান মাছ আৰু আদা লৈছোঁ অকণমান। আৰু ফাৰ্ষ্টে মই গেছটো অন কৰি দিছোঁ আৰু কেৰাহীটো বহাই দিছোঁ এতিয়া। আৰু যিহেতু মাছকেইটা অকণমান ভাজি ল'ব লাগিব, খুব কম পৰিমাণে তেল দি একদম অলপ টাইম ভাজি দিলেই হ'ব। আপোনালোকেও তেলখিনি গৰম হৈছে, এতিয়া মাছ বহাব পৰা যাব। এতিয়া মই মাছকেইটা বহাই দিছোঁ তেলত। একদম খুব সময় থাকিব দিব আপোনালোকেও, যিহেতু মাছখিনি শুকাই আছে, ৰ'দত শুকাই থোৱা হৈছে মাছখিনি। বেছি সময় থাকিলে তিতা হ'ব। আপোনালোকে খুব কম সময়ৰ কাৰণে এনেকৈ অলপমান ভাজি ল'ব আৰু তাৰপিছত আপোনালোকে নুমাই দিব, নহ'লে বহুত তিতা হ'ব মাছকেইটা। জুইটো একেবাৰে কমকৈ দিব, ময়ো খুব কমকৈ দিছোঁ। বেছি জুই হ'লে মাছখিনি ক'লা পৰি যাব। আৰু এতিয়া মই মাছখিনি তৰাই ল'লোঁ। মাছখিনি তৰাই লোৱাৰ পিছত সেইখিনি তেলতেই খুব অকণমান তেল দিলেই হয়। আপোনালোকে অকণমান তেল দিব পাৰে, তেল নিদিলেও হয়, হ'লেও আপোনালোকেও তেল দিব পাৰে। আৰু এতিয়া মই পচলাখিনি বহাই দিছোঁ, অলপমান লাৰি দিম এতিয়া। তো এতিয়া মই ভাজি আছোঁ। আৰু এতিয়া মই পচলাখিনিৰ ওপৰত খাৰ ছটিয়াই দিছোঁ, আপোনালোকেও দিব। পচলা অনুযায়ী আপোনালোকে সেইমতে খাৰ দিব। যিহেতু মই অলপ পচলা বেছিকৈ লৈছোঁ, সেইবাবে খাৰো অলপ বেছিকৈ দিছোঁ। আপোনালোকে পৰিমাণটো মিলাই ল'ব নিজে। আৰু এতিয়াও মই ঠিক একেদৰে অকণমান লাৰি দিছোঁ, যাতে খাৰখিনি পচলাখিনিত মিহলি হয়। আৰু এতিয়া মই অকণমান নিমখ ছটিয়াই দিম পৰিমাণ অনুযায়ী। আৰু এতিয়া মই ইয়াতে আদাখিনি ছিটাই দিলোঁ, খুব কম পৰিমাণে দিছোঁ আদাটো। আপোনালোকে ইয়াতে খুব কম পৰিমাণে অলপ আটাৰ গুড়ি নহ'লে পিঠাগুড়ি হ'লেও দিব পাৰে, তেতিয়াহ'লে মানে মাৰ উঠে আৰু অলপ। কিন্তু মই নিদিওঁ আৰু মই এনেকৈ খাই ভাল পাওঁ বাবে এনেকৈ বনাইছোঁ। আপোনালোকে যেনেকৈ পচন্দ কৰে তেনেকৈ বনাব পাৰে। এতিয়া মই ইয়াতে অকণমান হালধি দিম। হালধি দিলে খুব ধুনীয়া ৰং এটা আহিব, আপোনালোকে চাবচোন। পূৰা ৰঙা হৈ যাব পচলাখিনি। পচলা বনাওঁতে আপোনালোকে যিমান ইচ্ছা সিমান লাৰিলেও একো কথা নাই, যিহেতু পচলাখিনি ভাঙি গ'লেই আপোনালোকৰো খাই ভাল লাগিব।
কিছুমানে মিক্সিটো মাৰি লয় আৰু কিছুমানে গিলাচেৰেও মিহি কৰি লয়। আৰু এতিয়া মই ইয়াতে মাছখিনি দি দিছোঁ, ভাজি থোৱা মাছখিনি। আৰু এতিয়া অকণমান লাৰি দিম আৰু এতিয়া ইয়াত পানী ছটিয়াই দিছোঁ অলপ, যিহেতু পচলাখিনি সিজিব লাগিব আৰু সেইবাবে পানী দিছোঁ ইয়াতে অলপ। আৰু এতিয়া অলপ লাৰি দিছোঁ। পানীটো বেছিকৈ দিলেও একো নহয়, পনীয়া হ'লেও খাব পাৰি, ভাল লাগে। পনীয়া হ'লেও খাই ভালেই লাগে, সেইবাবে মই আৰু অলপ পানী দিছোঁ। মই অলপ পনীয়া হ'লে ভাল পাওঁ। আৰু এতিয়া বস্তুখিনি বৰ ধুনীয়াকৈ উতলিছে। এয়া এতিয়া ঢাকনি মাৰি থৈ দিছোঁ আৰু সিজিব, আৰু সিজিলে নুমাম বস্তুখিনি। ভিডিঅ'টো শেষলৈকে চাই থাকক, কেনেকুৱা হয় আপোনালোকেও দেখা পাব। আপোনালোকে নিসিজালে এনেকৈ ঢাকন মাৰি মাৰি বনাই থাকিব পচলাখিনি। এয়া ঢাকনিখন গুচালোঁ। এতিয়া আপোনালোকে চাওকচোন, পানীটো পাই গৈছে আৰু অকণমান আছে, এইখিনি লাগিবই বাৰু। হ'লেই আমাৰ এইখিনি এতিয়া অকণমান ভাজি পেলাই নুমামেই আৰু আমি। পোহৰটো বেছিকৈ পৰি আছে বাবে ৰংটো উঠা নাই। আপোনালোকক শেষত মই দেখাই দিম আৰু কেনেকুৱা হয় আজিৰ এই পচলা আৰু মাছৰ ৰেচিপিটো। আৰু হৈ গ'ল আজি আমাৰ এইখিনি। এতিয়া আমি গেছটো অফ কৰি দিম। আৰু এয়া এনেকুৱা হৈছে, আপোনালোকে চাওকচোন। হৈ গ'ল আমাৰ পচলা বনোৱা, মাছেৰে বনোৱা পচলা হৈ গ'ল। আপোনালোকেও খাই চাব পাৰে, গাঁৱলীয়া জুতি হয়, আপোনালোকে খাই চাব পাৰে, বহুত ধুনীয়া লাগে। আজি ভিডিঅ'টো ইমানেই আছিল। গৰমত পূৰা ঘামি জামি অৱস্থা নোহোৱা হৈ বনাইছোঁ। অসমীয়া ৰেচিপি হয়, আপোনালোকেও বনাই খাব পাৰে, খুব কম খৰচী হয়। পচলা, শুকান মাছ, লগতে আদা আৰু খাৰ হ'লেই হয়। আপোনালোকেও বনাই খাব। এয়া আপোনালোকে চাওক, ৰংটো খুব ধুনীয়া হৈছে। আপোনালোকেও এনেকৈ বনাই খাব। লগতে ভিডিঅ'টো চোৱাৰ বাবে আপোনালোক সকলোকে বহুত বহুত ধন্যবাদ জনালোঁ। লগতে আগলৈ মোৰ ভিডিঅ'বোৰ চাব বুলি আশা থাকিল। লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।